হাই গাইজ, আহক আজি ৰখি নাথাকোঁ, ডাইৰেক্ট মানে আমি আমাৰ কুৱেশ্যনলৈ যাওঁ দেই। কি হ'ল কাহিনীটো শুনিব হা। ভবোলা ছাগলী এটাই মানে মাইকী ছাগলীজনী কেনেকৈ প্ৰপ'জ মাৰে বা কেনেকৈ মাতে মানে ওচৰলৈ, মই সেইটো দেখাই দিম চাব দেই। মতা মানে ভবোলাটোৱে এতিয়া মাইকীজনীক এনেকৈ মাতিব মানে তাৰ মিনিংটো কি বুজি পালে? এই ডাৰ্লিং এফালা এফালা। ওপৰত মাইকী ছাগলীজনী কি বুলি ক'ব জানে? মানে মই যাব নোৱাৰোঁ এতিয়া, গৃহস্থই বান্ধি থৈছে। নেক্সট কুৱেশ্যনটোলৈ আহোঁ, আপোনালোকে চিন্তা চৰ্চা কৰি উত্তৰটো দিব মোক হা। পৃথিৱীৰ আটাইতকৈ বেছিকৈ বুজি পোৱা, নম্ৰ, ভদ্ৰ, গিৰিয়েকক কেয়াৰ লোৱা, ফেমিলিৰ প্ৰতি কেয়াৰ লোৱা মহিলাগৰাকী ক'ত পোৱা যায়? ক'ত পোৱা যায়? ভাবকচোন অকণমান। ক'ত পোৱা যায়? ক'ত পোৱা যায় বিচাৰি পালে নাই? নাপোৱা নেকি? মই কৈ দিওঁ নেকি? শুনক তেতিয়াহ'লে কৈ দিওঁ। আটাইতকৈ বুজি পোৱা মহিলাগৰাকী ষ্টাৰ প্লাছত পোৱা যায়। মানুহে কিমান মিছা কথা পাই চাব দেই। মানে কি হ'ল, গাৰ্লফ্ৰেণ্ডজনীয়ে আগতে কৈ থাকে, মানে আজি বা 3 বছৰমানৰ আগত কি কয় জানে? যদি তুমি মোক এৰি দিয়া তেতিয়াহ'লে মই মৰি যাম। আজি কেইবছৰ হ'ল জানে? 4 বছৰ হ'ল এৰি দিয়া। এতিয়ালৈকে তাইৰ ভাগৰ পানী লগা জ্বৰ অকণো হোৱা নাই। কিছুমান মানুহ ৰাতিপুৱা বহুত দেৰিকৈ উঠে, বুজিছে? এই দেৰিকৈ উঠা মানুহবিলাকক আমি কি বুলি কওঁ? এলেহুৱা বুলি কওঁ নকওঁ? এলেহুৱা বুলি কওঁ, ধূত বুলি কওঁ। সিহঁতি ধূত এলেহুৱা একো নহয়। সিহঁতৰ কি জানে? সিহঁতৰ সপোনটো এই মস্ত ডাঙৰ হয়। এই সপোনটো তেহেঁতি চাই থাকোঁতে ৰাতিপুৱা শুওঁতে দেৰি হৈ যায়, বুজিলে? সেইকাৰণে গালি নাপাৰিব কাকো। বহুত বছৰ মূৰত যেতিয়া আপোনালোকে এলবাম চাব, মানে যেতিয়া বুঢ়া হৈ যাব, তেতিয়াহ'লে কি হয় জানে? পুৰণা ফটোবিলাক যদি চোৱা যায়, তেতিয়াহ'লে মতা মানুহটোৱে সদায় এই চুলিকেইডাল চাই পাগল হৈ যায়। চুলিখিনি চাই সিহঁতি পাগল হয়। কিন্তু মাইকী মানুহজনীয়ে কি চাই পাগল হয় জানে? ধৰিব পাৰিছেনে কি চাই পাগল হয়? কঁকালৰ চাইজ চাই পাগল হৈ যায়। আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।